তো ফ্ৰেণ্ডছ বহুত বহুত স্মৰণীয় আছে আপোনালোক আমাৰ ইউটিউব চেনেল প্ৰত্যেকলৈ এইটো এটা আনকাট ভিডিঅ' হ'ব আৰু মই জাষ্ট ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ আৰু আপোনালোক আজি কথা পাতিম আপোনালোকৰ লগত অসমৰ জনপ্ৰিয় ইউটিউবাৰ বাদিজৰ ৰাব্বানী সোয়ামৰ বিষয়ে হয় ৰাব্বানী সোয়ামে তেওঁৰ আপকামিং শ্বৰ্ট ফিল্মৰ শ্বুটিং ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেওঁৰ আপকামিং শ্বৰ্ট ফিল্মখনত তেওঁৰ লগত থাকিব অসমৰ অতি জনপ্ৰিয় অভিনেত্ৰী আলিস্মিতা গোস্বামী আপোনালোকে চবে চিনি পায় আলিস্মিতা গোস্বামী আৰু এই চিনেমাখনৰ পোষ্টাৰ ইতিমধ্যে তেওঁ হেৰি কৰিছে এইটো দেখিবলৈ পাইছে আৰু জানিব পৰা মতে ছবিখনৰ নাম যিখন শ্বৰ্ট ফিল্ম হ'ব শ্বৰ্ট ফিল্মখনৰ নাম হ'ব উইথ ইউ আৰু এইখন এখন ৰোমান্টিক শ্বৰ্ট ফিল্ম হ'ব আৰু এইখনত অলিস্মিতা গোস্বামী থাকিব চ' আমিও আগ্ৰহেৰে বাট চাই থাকিলোঁ শ্বৰ্ট ফিল্মখন চাবৰ কাৰণে আৰু নেক্সট খবৰটো হৈছে অসমৰ আন এজন জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকৰ বিষয়ে হয় ভূষণ পাঠকে ৰিচেণ্টলি তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে যে তেওঁক মানে ৱৰ্ল্ডৰ জনপ্ৰিয় ৰেচলাৰ ডাব্লিউ ৰেচলাৰ চেনাই তেওঁক ফ'ল' কৰিছে এইটো তেওঁ ষ্টৰিত শ্বেয়াৰ কৰিছে কথাটো তেওঁ প্ৰকাশ কৰিছে যে তেওঁ প্ৰথমতে ফেক একাউণ্ট বুলি ভাবিছিলে চেনাৰ কিন্তু পিছত বোলে তেওঁ ভেৰিফাই কৰি চাইছে যে ব্লুটিক থকা একাউণ্টৰ পৰা চেনাই তেওঁক ফ'ল' কৰিছে এই কথাটো তেওঁ শ্বেয়াৰ কৰিছে ভূষণ পাঠকে ষ্টৰিত এইটো চাওক চাওক তেওঁ লিখিছে চেনাই তেওঁক ফ'ল' কৰিছে বুলি লিখিছে চ' এই কথাটো ভূষণ পাঠকে তেনেকৈ কৈছে আৰু যদি এইটো সঁচা কথা হয় তেতিয়াহ'লে এইটো এটা বহুত উল্লেখযোগ্য কথা হ'ব কাৰণ চেনাই হ'ল এজন ইণ্টাৰনেশ্যনেল বহুত পপুলাৰ ব্যক্তি হয় আৰু তেওঁ যদি অসমৰ ইউটিউবাৰ ভূষণ পাঠক ফ'ল' কৰিছে তেতিয়াহ'লে এইটো নিশ্চয় এটা ভাল খবৰ হ'ব আৰু এই ভিডিঅ'টোত বাছ ইমানেই থেংক ইউ ফৰ ৱাটছিং বাই বাই